বেনাৰখনত লিখা আছে অসমীয়াৰ দাদাগিৰি নচলিব, মিয়া জিন্দাবাদ, হিন্দু মুৰ্দাবাদ, এনেকুৱা ধৰণৰ কিছুমান শব্দ আমি বেনাৰবিলাকত দেখা পাইছোঁ। আৰু সেইজন ব্যক্তি যদি অসমতেই আছে তেতিয়াহ'লে কিন্তু আমাৰ ক'বলগীয়া আছে, কাৰণ এইখন অসম আমাৰ আৰু ইয়াত কেৱল অসমীয়াৰ দাদাগিৰি চলিব, সেই কথাটো চিৰন্তৰ সত্য কথা। আৰু বিজনী চহৰৰ মাজমজিয়াত দুখনমান দোকানত কিছুমান দুষ্কৃতিকাৰী ব্যক্তিয়ে আচলতে সাম্প্ৰদায়িক বিষবাস্প বিজনীত যাতে বিয়পে তেনেকুৱা ধৰণৰ বেনাৰ আঁৰি দিয়া আমি দেখিবলৈ পাইছোঁ। বেনাৰখনত লিখা আছে অসমীয়াৰ দাদাগিৰি নচলিব, মিয়া জিন্দাবাদ, হিন্দু মুৰ্দাবাদ, এনেকুৱা ধৰণৰ কিছুমান শব্দ আমি বেনাৰবিলাকত দেখা পাইছোঁ। আৰু সেই বেনাৰবিলাক হাতে লিখা বেনাৰ। এই বেনাৰখনৰ জৰিয়তে কিছুমান দুষ্ট চক্ৰই বিজনীত সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। হিন্দু মুছলমানৰ মাজত ভাতৃঘাতী সংঘাত এটা লগোৱাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি আমি ভাবিছোঁ। আৰু যদিহে কোনোবাই সঁচাই এই ধৰণৰ বেনাৰ লগাইছে, অসমীয়াৰ দাদাগিৰি অসমত নচলিব বুলি যদি কোনোবাই সঁচাই ক'ব বিচাৰিছে আৰু সেইজন ব্যক্তি যদি অসমতেই আছে তেতিয়াহ'লে কিন্তু আমাৰ ক'বলগীয়া আছে, কাৰণ এইখন অসম আমাৰ আৰু ইয়াত কেৱল অসমীয়াৰ দাদাগিৰি চলিব, সেই কথাটো চিৰন্তৰ সত্য কথা। আৰু ইয়াত যিবিলাক ধৰণৰ বেনাৰ আৰু বাক্য লিখি অসমীয়াৰ মাজত ভাগ ভাগ কৰা আৰু হিন্দু মুছলমানৰ মাজত ভাগ ভাগ কৰি সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ কাৰণে বিজনীত যাতে এটা উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে যিবিলাক দুষ্কৃতিকাৰী ষড়যন্ত্ৰ অব্যাহত ৰাখিছে, এনেকুৱা ধৰণৰ বেনাৰ আঁৰি তাক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু এটা কথা পুনৰবাৰ আমি ক'ব বিচাৰিছোঁ, এইখন অসম অসমীয়াৰ হয় আৰু এইখন অসম সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলা প্ৰীতিৰে আমি বসবাস কৰি আছোঁ। ইয়াত যি শব্দ লিখিছে অসমীয়াৰ দাদাগিৰি নচলিব, এই কথাটোত আমি ক'ব বিচাৰিছোঁ এইখন অসমত অসমীয়াৰ দাদাগিৰি চলিবই আৰু ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িক বিষবাস্প যাতে কোনোৱে বিয়পাবলৈ চেষ্টা নকৰে, তাৰ কাৰণে আমি চিৰাং জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আৰু প্ৰশাসনক এটা আহ্বান জনাইছোঁ আৰু প্ৰশাসনলৈ দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত যিসকলে এনেকুৱা ধৰণৰ বেনাৰ আঁৰিছে তেওঁ লাগিলে অবৈধ হিন্দু বাংলাদেশীয়েই হওক, লাগিলে অবৈধ মুছলমান বাংলাদেশীয়েই হওক, কাৰণ বাংলাদেশীবিলাকেহে এনেকুৱা ধৰণৰ বেনাৰ আঁৰিব পাৰে। তেওঁ লাগিলে হিন্দুই হওক, তেওঁ লাগিলে মুছলমানেই হওক, কোনো ধৰণৰ অবৈধ হিন্দু বাংলাদেশীয়ে হওক লাগিব মুছলমান বাংলাদেশীয়ে হওক, কোনোৱে যাতে সাৰি যাব নোৱাৰে। 24 ঘণ্টাৰ ভিতৰত এই দোষীসকলক কৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে, কাৰণ এনেকুৱা ধৰণৰ দোষীৰ জৰিয়তে যিসকল বেনাৰ লগাইছে তেওঁলোকৰ কাৰণেই অসমত নাইবা এই বিজনী অঞ্চলত সাম্প্ৰদায়িক বিষবাস্প যাতে কোনোৱে বিয়পাব নোৱাৰে, তাৰ কাৰণে প্ৰশাসন কঠোৰ হ'ব লাগে আৰু তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। যি ঘটনা সংঘটিত হৈছে বিজনী দেওকুৰা পৰিস্থিতিত তাত কিছু পোষ্টাৰিং হৈছে, সেই পোষ্টাৰিং কৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে নিন্দা দিছোঁ, গৰিহণা দিছোঁ। আমি বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা এই দুষ্কৃতি কাৰ্য সংঘটিত কৰা দুষ্কৃতিকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু প্ৰশাসনে যদি 24 ঘণ্টাৰ ভিতৰত অতি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰে আমি এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিম। আৰু এটা কথা আপোনালোকে দেখিবলৈ পাই আছে, যোৱা কেইদিন ধৰি বিজনীত অহৰহভাৱে এটা সাম্প্ৰদায়িক মানে যিটো বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে বা ঘটনা সংঘটিত কৰিবৰ কাৰণে এটা দুষ্ট চক্ৰই মানে অহৰহ চেষ্টা চলাই আছে। এই চেষ্টা যাতে প্ৰশাসনে নজৰ ৰাখে, যাতে এইটো ঘটনা সংঘটিত হ'বলৈ নহয়, সেইটো আমি দাবী জনাইছোঁ প্ৰশাসনক। আৰু এটা আপোনালোকে জানে যে বিজনীত এনেধৰণৰ কোনোদিন এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাই আৰু আমি যিটো ভাতৃত্ববোধেৰে জীয়াই আছোঁ এই ধৰণে আমি জীয়াই থাকিম আৰু আমি এই ঘটনা কেতিয়াও মানে হ'বলৈ নিদিওঁ। আৰু আমি যিটো আমাৰ ভাতৃত্ববোধ এইটো সদায় মানে আমাৰ থাকিব, সেইটো আমি বিজনীবাসীয়ে জানে বা আমি গোটেই দল সংগঠনক আজি আমি এইটো আহ্বান জনাম যে এই দুষ্কাৰ্য সংঘটিত কৰা দুষ্কৃতিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাব লাগে আৰু বিজনীত এনেধৰণৰ ঘটনা যাতে আৰু সংঘটিত হ'বলৈ নাপায় সেইকাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ।